নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই আৰু মোৰো ভালেই দেই। এইকেইদিন গৰম বহুত পৰিছে নহয় জানো? সেয়ে ভাবিলোঁ টেঙা শাকৰ আঞ্জা এখন বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া টেঙামৰা পাতখিনি মই ছিঙি ল'লোঁ। এইখিনি ভালদৰে ধুই মেলি মই এয়া কাটি লৈছোঁ সৰু সৰুকৈ। এইফালে মাছখিনিও মই এয়া যোগাৰ কৰি ল'লোঁ। ইফালে কেৰাহীখন পাতি ইয়াতে মিঠাতেল দি দিলোঁ। এতিয়া মাছকেইপিচ মই ফ্ৰাই কৰি ল'ম। যিহেতু মই টেঙা জোল বনাম, ইয়াতে বেছি মই এইখিনি ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। এতিয়া এয়া হৈ গৈছে, হাফ ফ্ৰাই কৰি ল'লোঁ। এইখিনি নমাই ল'ম। এতিয়া একেখিনি তেলতে মই পিঁয়াজ আৰু জলকীয়া দুটামান কাটি দি দিছোঁ। এইখিনি ভাজি ল'ম। এতিয়া ইয়াতে টেঙামৰা পাতখিনি দি লৰাই ল'ম। ইয়াতে নিমখ আৰু হালধি দিম আৰু বাকী মই মা মছলা একো নিদিওঁ, যিহেতু টেঙা শাকত একো নিদিলেও হয়। মছলাজাতীয় বস্তু দিলে প্ৰায় মোৰ বাবে ভাল নালাগে। সেয়ে মই নিদিওঁ। এয়া আলু বইল কৰি দি দিছোঁ। আলু দুটা মই পিটিকি এনেকৈ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। ইয়াতে মই পানী দি দিলোঁ। এইখিনি এতিয়া উতল অহালৈ ৰ'ব লাগিব। এইফালে এয়া উতল আহিলে দেখিছেনে? ইয়াতে মই মাছ কেইপিচ দি দিছোঁ। লগতে নহৰু দুফুটামান মই ইয়াত থেতেলিয়াই লৈছোঁ। বেছিকৈ পিচি লোৱা নাই, থেতেলিয়াই লৈছোঁ নহৰু। বাকী মই একো নিদিওঁ। এতিয়া ইয়াত ঢাকন দি ইফালে ইয়াত ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ উতল হৈ আহিছে? ইয়াতে মই এতিয়া মান ধনিয়া অকণমান দি চব্জিখিনি নমাই থৈ দিম। ইফালে মোৰ এয়া ৰেডি হৈ গ'ল দেখিছেনে? এইফালে মই এয়া ভাতৰ থালিখন ৰেডি কৰি লৈছোঁ। আপোনালোকে বাৰু টেঙামৰা পাতৰ সৈতে মাছৰ আঞ্জা কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন। মই পিছে খুব ভাল পাওঁ দেই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।